কাকত দুখন লৈ পেলাই কিন্তু যদি সেই দুখনে এই দুখন প্ৰশ্ন কাকত হয় তেতিয়াহ'লে আপোনালোকে মন কৰিব ইয়াত কিন্তু এটাও চিয়াহীৰ দাগ নাই এটা প্ৰশ্ন হয় ফ্ৰেণ্ডছ আপোনালোকে ঠিকেই শুনিছে আমি 100% চিয়ৰলি ক'ব পাৰোঁ যে আসাম পুলিচৰ SRG এক্সাম হ'ল 24 এপ্ৰিল তাৰিখত ইয়াৰ কুৱেশ্যন পেপাৰ ফাদিল হৈছে আৰু যি সেৱা তৰফৰ পৰা কৈ আছে যে স্পষ্টীকৰণ দি আছে মিছা যে কোনো আসাম পুলিচৰ কোনো এক্সামত কুৱেশ্যন পেপাৰ ফাদিল হোৱা নাই এইটো এটা ভুল তথ্য দি আছে কাৰণ যাতে সেৱা তৰফৰ পৰা কোনো বদনাম নহয় সেইকাৰণে তেওঁলোকে এইটো বচাৰ উপায়ৰ কাৰণে এইটো এটা স্পষ্টীকৰণ দি আছে আৰু মই এটা ভিডিঅ' বনাইছোঁ আপোনালোকে আই বটনত চাব পাৰে আৰু আপোনালোকে যাতে এইটো আপোনালোকে কোনো পধ্যে মানি নলয় যে আসাম পুলিচৰ কুৱেশ্যন পেপাৰটো ফাদিল হোৱা নাই এই ভিডিঅ'টো কোনো স্কিপ নোহোৱাকৈ প্ৰথমৰ পৰা শেষলৈ চাব এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব যে এইটো আপোনালোকে বুজাই দিব যে একচুৱেলি এইটো ফাদিল হৈছে গ্যাৰাণ্টি আৰু কিছুমান নিউজ চেনেলে মিছা বাতৰি দি আছে আৰু মই এই NKTV চেনেলত মই বহুত ধন্যবাদ দিছোঁ কাৰণ তেওঁলোকে যিটো ন্যায় তথ্যটো দাঙি ধৰিছে সেই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব গালিবুৰ ৰহমানৰ সৈতে আমি সংযুক্ত হৈছো নিউজ ডেস্কত উপস্থিত আছে গালিবুৰ ৰহমান আপোনাৰ ওচৰলৈ আহিছো পুনৰ SI পৰীক্ষাৰ প্ৰশ্ন কাকতক লৈ যি বিতৰ্কৰ সৃষ্টি হৈছিল তিনিগৰাকী ছাত্ৰ তেওঁলোকক সোধা পোছাৰ অন্তত ক্লিন চিট দিয়া হৈছে আৰু এইবাৰ আকৌ পৰীক্ষা নিয়ন্ত্ৰক গৰাকীৰ ওপৰত দুখ জাপি দিয়া হৈছে গতিকে সমগ্ৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া বেছি খৰধৰ হ'ল নেকি বা আৰু তদন্ত প্ৰক্ৰিয়া আগবাঢ়িলে আৰু ৰৌবৰালি জালত পৰাৰ সম্ভাৱনা আছে নেকি তেনেধৰণৰ প্ৰশ্নৰহে এতিয়া উদ্ৰেক ঘটিছে গালিবুৰ ৰহমান হয় মস্পিকা চাওক 3 দিনৰ এটা ঘটনাক্ৰম প্ৰথম সোশ্যাল মিডিয়াত SI পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হ'ল যিদিনাখন পৰীক্ষা অনুষ্ঠিত হৈছিল সিদিনাখনেই বিয়লিৰ ভাগলৈ সোশ্যাল মিডিয়াত এখন পেপাৰ প্ৰশ্ন কাকত এখন ফাদিল হ'ল এই প্ৰশ্ন কাকতখন মোৰ হাতত আছে এই মুহূৰ্তত তাৰ পিছতেই কামপুৰৰ পৰা দুজন যুৱক আটক কৰা হ'ল নগাঁৱৰ পৰা এজন যুৱক আটক কৰা হ'ল পৰীক্ষা হলত পৰীক্ষা নিৰীক্ষকৰ এক গাফিলতি য'ত তেওঁলোকে আসলতে পৰীক্ষাৰ যিখন প্ৰশ্ন কাকত সেইখন প্ৰাৰ্থীসকলক বাহিৰলৈ আনিবলৈ দিয়া হোৱা নাছিল কিন্তু তাত দুখন প্ৰশ্ন কাকত ভুলবশতঃ আসলতে বাহিৰলৈ ওলাই আহিল পৰীক্ষা শেষ হোৱাৰ পিছত প্ৰাৰ্থীয়ে সেই পৰীক্ষাৰ প্ৰশ্ন কাকত কেইখন আসলতে নিৰীক্ষকক জমা নিদিলে তেওঁলোকে ওলাই এয়া পেপাৰ লিকেজৰ ঘটনা নহয় প্ৰশ্ন কাকত ফাদিলৰ ঘটনা নহয় এয়া এক সাধাৰণ ভুল পৰীক্ষা হলত পৰীক্ষা নিৰীক্ষকে আসলতে পেপাৰখন ঘূৰাই ল'বলৈ তেওঁলোকে পাহৰিলে আৰু তাৰ ফলস্বৰূপে প্ৰাৰ্থীৰ হাতত দুখনকৈ প্ৰশ্ন কাকত থাকি গ'ল যিখন তেওঁলোকে নিজৰ চিনাকি মানুহক দিছে কিন্তু এতিয়া কথা হ'ল তাৰ মানে সেই দুয়োখন যিখন প্ৰশ্ন কাকত আসলতে বন্ধুক দিয়া হ'ল সেই দুয়োখন প্ৰশ্ন কাকত ব্যৱহৃত প্ৰশ্ন কাকত সেই দুখন প্ৰশ্ন কাকতৰ ওপৰত তেওঁলোকে পৰীক্ষা দিলে তেওঁলোকে ইয়াতে যিকেইটা নম্বৰৰ প্ৰশ্ন আছে ইয়াত এটা প্ৰশ্নটো কিন্তু চিয়াহীৰ দাগ নাই ইয়াত চিয়াহীৰ দাগ নাই এখন ব্যৱহৃত প্ৰশ্ন কাকতত চিয়াহীৰ দাগ নথকাটো কিমান দূৰ আসলতে বিশ্বাসযোগ্য কথা আপোনালোকক মই এখন আৰু এটা দৃশ্য দেখুৱাব খুজিছোঁ এখন ব্যৱহৃত প্ৰশ্ন কাকত দেখুৱাব খুজিছোঁ যিকোনো পৰীক্ষাত দেশৰ প্ৰত্যেকজন দেশৰ বা ভাৰতবৰ্ষৰ বা গোটেই বিশ্বৰ যিবিলাক মানুহে পৰীক্ষাত বহিছে তেওঁলোকে এটা কথা জানে যে পৰীক্ষাৰ প্ৰশ্ন কাকত যেতিয়া আমাৰ হাতত পৰে তেতিয়াহ'লে তাত চিয়াহীৰ দাগ এটা নোহোৱাকৈ আমি সেই প্ৰশ্ন কাকতখনৰ উত্তৰ লিখিবলৈ সক্ষম হ'মনে এখন ব্যৱহৃত প্ৰশ্ন কাকত মই আপোনালোকক দেখুৱাইছোঁ অন্য এক পৰীক্ষাৰ প্ৰশ্ন কাকত এয়া প্ৰাৰ্থীয়ে প্ৰশ্ন কাকতখনৰ ওপৰত বেছ কৰি ভিত্তি কৰি তেওঁলোকে উত্তৰ লিখিছে কিন্তু প্ৰতিটো